আজি মই বনাবলৈ লৈছোঁ কলডিল আলুৰ তৰকাৰী। কলডিল আলুখিনি ধুই কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ এটা, আদা নহৰু পিঁয়াজ লৈছোঁ আৰু জলকীয়া 4টা, তেজপাত 2 খিলা। ইফালে মই কেৰাহীটো বহাই দিছোঁ, গৰম হৈছে। গোটা জিৰা দিছোঁ এচামুচ, তেজপাত 2 খিলা দিছোঁ, জলকীয়া 4টা দি দিলোঁ। পেষ্টখিনি এতিয়া মই অলপমান লৰাই ল'ম। নিমখ দিছোঁ এচামুচ। পেষ্টখিনি যাতে ধুনীয়াকৈ মজি যায় সেইকাৰণে নিমখখিনি আগতীয়াকৈ দি লৈছোঁ। পেষ্টখিনি মজা হৈ গ'ল। ইয়াতে দিলোঁ মই আদা নহৰু পেষ্টখিনি, এইখিনিও মিক্স কৰি ল'ম। দিছোঁ মই হালধি গুড়ি এচামুচ, এইখিনিও মিক্স কৰি ল'ম ভালদৰে। এতিয়া দি দিলোঁ মই কুটি থোৱা কলডিলখিনি, এইখিনি ভালদৰে ভাজি ল'ম। মোৰ লাইনৰ অভাৱত আন্ধাৰ হৈ গৈছে, বনাই থাকোঁতে লাইন গুচি গ'ল, সেইকাৰণে। একদম কম জুইত ভাজি লৈছোঁ এইখিনি, যাতে জ্বলি নাযায়। এইখিনি ভজা হ'লে যিহেতু আলুখিনিও ঢালি দি দিলোঁ, এইখিনি অকণমান ভাজি ল'ম। এইখিনি মোৰ ভজা হৈয়ে গ'ল। এতিয়া মই ইয়াতে গৰম পানী এড কৰিম 1 কাপ। এইখিনি মই ভালদৰে লাৰি দি সিজিবলৈ দিম। ঢাকনিখন মাৰি দি দিলোঁ। চাওকচোন, আলুখিনি সিজিছে। জিৰাৰ গুড়ি দিছোঁ এচামুচ, দেখিছানে কি ধুনীয়া হৈছে। মোৰ তৰকাৰীখন হৈয়ে গ'ল। জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নাই, কেঁচা জলকীয়া দিছোঁ। চাওকচোন, মই বাতি এটা চাফ কৰি লৈছোঁ, কি ধুনীয়া হৈছে। জলকীয়াৰ গুড়ি নিদিয়াকৈ কেঁচা জলকীয়াৰে বনালোঁ। চাওকচোন, এনেকৈ এবাৰ বনাই খাই চাবচোন। আজিলৈকে সামৰিলোঁ।